নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম চন্দন। মই আহি গ'লোঁ যোৱাকালি দ্বিতীয় খণ্ড ভিডিঅ'টোলৈ। আজি আমি এডিট কৰিম যোৱাকালি যিটো এলাইট মোশ্যনৰ পৰা ভিডিঅ'টো এক্সপৰ্ট কৰিছিলোঁ, সেই ভিডিঅ'টো আজি এডিট কৰিম। এতিয়া আমি আহি গ'লোঁ এতিয়া কাইনমাষ্টাৰ হোম স্ক্ৰীনত। চিম্পলভাৱে আমি প্লাছ আইকনত ক্লিক কৰি পেলাই আমাৰ ৰেজুলেশ্যন ছিলেক্ট কৰিম 16:9। পোনপ্ৰথমে আমি ছিলেক্ট কৰি ল'ম ফটো, যিখন ফটো আমি যোৱাকালি এলাইট মোশ্যন ভিডিঅ'ত এড কৰিছিলোঁ, সেই ফটোখন পোনপ্ৰথমে ছিলেক্ট কৰি ল'ম। এয়া আপোনালোকে দেখিব পাইছে যে আমাৰ ফটো ছিলেক্ট হৈ গ'ল। ফটোখনত চিম্পলভাৱে টেপ কৰি যিমান ছেকেণ্ডৰ ষ্টেটাছ হ'ব সিমান ছেকেণ্ডলৈ বঢ়াই ল'ম। মই ইয়াত 20 ছেকেণ্ডৰ কৰি লৈছোঁ। এতিয়া আমি ইয়াত এড কৰিম ব্লাড এফেক্ট, যিটো নেকি লেয়াৰটোত ক্লিক কৰি পেলাই এফেক্টত ক্লিক কৰিব। এফেক্টত ক্লিক তলত বেছিক এফেক্ট আছে, তাত ক্লিক কৰি পেলাই এইটো ছিলেক্ট কৰি ল'ব। এতিয়া আমি এইটো ফুল স্ক্ৰীন কৰি ল'ম। তাৰপিছত ডেপ্থ 4 ৰাখি ল'ম। তাৰপিছত যিমান ছেকেণ্ডলৈ ষ্টেটাছ আছে সিমানলৈকে বঢ়াই ল'ম। এতিয়া আমি এড কৰিম সেই ভিডিঅ'টো যিটো কালি আমি এক্সপৰ্ট কৰিছিলোঁ। লেয়াৰটোত ক্লিক কৰি মিডিয়াত যাম। মিডিয়াত গৈ পেলাই য'ত সেই ভিডিঅ'টো আছে তাৰ পৰা আমি ছিলেক্ট কৰি ল'ম। আমাৰ ভিডিঅ' ছিলেক্ট কৰা হৈ গ'ল। এতিয়া আপোনালোকে চাওক মই কেনেকৈ এডজাষ্ট কৰিছোঁ। আৰু এই ভিডিঅ'টোত যিমানবোৰ মেটেৰিয়েল ইউজ কৰা হৈছে সকলোৰ লিংক ডিছক্ৰিপশ্যনত পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে দেখিব পাইছে যে আমাৰ ভিডিঅ' এডজাষ্ট কৰা হৈ গ'ল। এতিয়া আমি 3 ডটত ক্লিক কৰি ইয়াত ডুপ্লিকেট লেয়াৰ এটা বনাই ল'ম। তাৰপিছত এডজাষ্টমেণ্টত যাম। এডজাষ্টমেণ্টত গৈ ব্ৰাইটনেছ 0 কৰি দিম। এতিয়া আমি যিটো ডুপ্লিকেট লেয়াৰ বনাইছোঁ সেই লেয়াৰটোৰ ভলিউম মোড কৰি ল'ম। ভলিউম মোড কৰিব হ'লে এই বক্সটোৰ লগত থকা ভলিউম আইকনটো টিপি পেলাই মোড কৰি দিব। এতিয়া আমি এইটো 3টা ডটত ক্লিক কৰি চেণ্ড টু বেক কৰি দিম। এতিয়া আপোনালোকে চাওক মই কেনেদৰে এডজাষ্ট কৰিছোঁ, ঠিক তেনেধৰণে এডজাষ্ট কৰি ল'ব, যাতে বেক ছাইডত ব্লেক এফেক্ট এটা আহি যায়, শ্বেডো আহি যায়, ঠিক তেনেধৰণৰ এডজাষ্ট কৰি ল'ব। এতিয়া আমি ইয়াত এড কৰিম বাৰ, মিউজিক বাৰ, যাৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। আমাৰ মিউজিক বাৰ ছিলেক্ট কৰা হৈ গ'ল। এতিয়া আমি ক্ৰপিঙত যাম। ক্ৰপিঙত যাই পেলাই এইটো অলপ সৰু কৰি ল'ম। সৰু কৰিলে এতিয়া চিম্পলভাৱে আৰু এবাৰ টেপ কৰিম। টেপ কৰি পেলাই ব্লেণ্ডিঙত যাম। ব্লেণ্ডিঙত গৈ পেলাই স্ক্ৰীন কৰি দিম। এতিয়া অকণমান ডাঙৰ কৰি ল'ম। ডাঙৰ কৰি লৈ পেলাই ঠিক চেণ্টাৰত এইটো এডজাষ্ট কৰি ল'ম। মই যেনেকৈ ধৰণে কৰিছোঁ ঠিক তেনেধৰণে কৰি ল'ব। এতিয়া আমি এই বাৰটোৰ মিউজিক অফ কৰি ল'ম। এতিয়া আমি এড কৰিম টেম্পলেট। টেম্পলেট এড কৰিব হ'লে চিম্পলভাৱে লেয়াৰত যাম, মিডিয়াত ক্লিক কৰিম। আৰু আপুনি এই টেম্পলেটখন ডাউনলোড য'ত কৰি ৰাখিছে তাত গৈ পেলাই ছিলেক্ট কৰি ল'ব টেম্পলেটখন। মই টেম্পলেটখন ছিলেক্ট কৰি লৈছোঁ। এয়া আমাৰ টেম্পলেট ছিলেক্ট হৈ গ'ল। এতিয়া টেম্পলেটখন মই যেনেধৰণে এডজাষ্ট কৰি লৈছোঁ ঠিক তেনেধৰণে কৰিব। এতিয়া আমি এই টেম্পলেটখন ঘূৰাই ল'ম। ঘূৰাই ল'ব হ'লে ৰোটেট মিৰৰিঙত যাব, তাত গৈ পেলাই মই যেনেকৈ কৰিছোঁ ঠিক তেনেধৰণে কৰি ল'ব। এতিয়া আমি বেকগ্ৰাউণ্ডত যিটো ভিডিঅ' এড কৰিছিলোঁ সেইটো সমান বনাই ল'ম, এডজাষ্ট কৰি ল'ম তাৰ সমান। তাৰপিছত আমি ৰাইট ছাইডে স্ক্ৰল কৰি ব্লেণ্ডিঙত যাম। ব্লেণ্ডিঙত গৈ পেলাই স্ক্ৰীন কৰি দিম। এতিয়া আমি এড কৰিম এটা PNG, যাৰ লিংক ডিছক্ৰিপশ্যনত আছে, সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব। চিম্পলভাৱে PNGটো ছিলেক্ট কৰিম। আমাৰ PNG ছিলেক্ট কৰা হৈ গ'ল। এতিয়া ক্ৰপিঙত গৈ পেলাই ক্ৰপ কৰি ল'ম, তল ছাইডে কাটি ল'ম। মই যেনেকৈ কৰিছোঁ ঠিক তেনেধৰণে কৰি ল'ব। এতিয়া আমি ষ্টেটাছটো যিমানলৈকে আছে সিমানলৈকে বঢ়াই ল'ম। এতিয়া আমি এইটো এনেধৰণে এডজাষ্ট কৰি ল'ম ভালকৈ। মই যেনেকৈ কৈছোঁ ঠিক তেনেধৰণে কৰি ল'ব। তাৰপিছত আমি ৰাইট ছাইডে স্ক্ৰল কৰি যাম, ব্লেণ্ডিঙত যাম। ব্লেণ্ডিঙত গৈ অভাৰলি কৰি দিম। এতিয়া আমি আকৌ এখন ব্লেক টেম্পলেট এড কৰিম, যাৰ লিংক ডিছক্ৰিপশ্যনত আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। এড কৰিব হ'লে লেয়াৰটোত ক্লিক কৰিম, মিডিয়াত যাম। তাৰপিছত সেই টেম্পলেটখন ছিলেক্ট কৰি ল'ম। এয়া আমাৰ টেম্পলেট ছিলেক্ট কৰা হৈ গ'ল। এতিয়া এইটো আমি এই কৰ্নাৰত ৰাখি ল'ম। মই যেনেকৈ ৰাখিছোঁ ঠিক তেনেধৰণে ৰাখি ল'ব, সৰু কৰি পেলাই। এতিয়া আমি ৰাইট ছাইডে যাম, স্ক্ৰল কৰি তলত ব্লেণ্ডিঙত যাম, তাৰপিছত স্ক্ৰীন কৰি দিম। এতিয়া আমি ইয়াৰ ভলিউমটো মোড কৰি দিম। এতিয়া আমি ইয়াত এড কৰিম টেক্সট এড কৰিব হ'লে লেয়াৰত ক্লিক কৰি পেলাই টি আইকনটোত যাব।
এতিয়া আপোনালোকে দেখিব পাইছে যে আমাৰ সকলো এড কৰা হৈ গ'ল। এতিয়া চিম্পলভাৱে এই আইকনটোত ক্লিক কৰি পেলাই ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, সময় হৈছে এতিয়া বিদায় লোৱা। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ। খোজে খোজে খাবা গয়ো